নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ RIIMS ৱেব পৰ্টেলটোৰ বিষয়ে। আপোনালোকে প্ৰথমতে গুগলত চাৰ্চ কৰিব লাগিব axomssa.com.riims বুলি। তাৰপিছত এই পেজখন দেখিবলৈ পাব। RIIMS-ত ক্লিক কৰাৰ পিছত নেক্সট পেজখন আহিব। ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব লাগিব। ইউজাৰ আইডি আপোনালোকৰ স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ড school@123 লিখি লগ ইন কৰিব। তাৰপিছত প্ৰথম পেজখন এনেদৰে দেখিবলৈ পাব। প্ৰথম পেজখনৰ ওপৰফালে আপোনালোকৰ স্কুলৰ নাম, ডাইচ কোড আৰু এড্ৰেছ কমপ্লিট লিখা থাকিব। প্ৰথম পেজখন ডাছবৰ্ড হিচাপে আহিব। এই RIIMS-ত যিবিলাক তথ্য সন্নিৱিষ্ট কৰিব গোটেইবিলাক তথ্য ইয়াতে থাকিব। ওপৰফালে যে তিনিডাল আঁচ দেখিছে ইয়াত ক্লিক কৰিব। তাৰপিছত ডাছবৰ্ড, স্কুল মেনেজমেণ্ট দেখিবলৈ পাব। স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ পিছত স্কুল প্ৰফাইল দেখিবলৈ পাব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ স্কুলৰ যি তথ্য বিচাৰিছে ইয়াত সন্নিৱিষ্ট কৰিব লাগিব। বেংক একাউণ্ট নাম্বাৰ, ব্ৰাঞ্চ, ভিলেজ ইত্যাদি যিবিলাক বিচাৰিছে সেইবিলাক এড কৰিব। নেক্সট আহিল ক্লাছ। ক্লাছত ক্লিক কৰাৰ পিছত ক্লাছবিলাক আহিব। কিবা যদি ক্লাছ এড কৰিব লগা আছে তেতিয়াহ'লে এড ক্লাছত যাব। ইয়াত যে এড ক্লাছ দেখিবলৈ পাইছে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট ক্লাছ, চিলেক্ট ষ্ট্ৰীম, চিলেক্ট ছেকশ্যন ইত্যাদি তথ্যবিলাক দিব লাগিব। তাৰপিছত ক্লাছ এড হৈ যাব। নেক্সট আহিব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াত স্কুলৰ যদি নতুনকৈ কিবা কাম কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ তেতিয়াহ'লে সেইবিলাক তথ্য তাৰিখ সহকাৰে দিব লাগিব। আৰু তথ্যবিলাক দিয়াৰ পিছত তেনেদৰে দেখিবলৈ পাব। তাৰপিছত আহিব টিচাৰ এণ্ড ষ্টাফ। ইয়াত ক্লিক কৰাৰ পিছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। ইয়াত ক্লিক কৰাৰ পিছত যিমান ষ্টাফ আছে প্ৰত্যেকৰ লিষ্টখন ওলাই আহিব। আৰু নতুনকৈ যদি কোনোবা এড কৰিব লগা আছে বা নতুনকৈ কোনোবা জইন কৰিছে তেতিয়াহ'লে টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যনত যাব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যনত গৈ ইয়াত দিয়া ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত পাৰ্চনেল ডিটেইলছ, একাডেমিক ডিটেইলছ, আধাৰ ডিটেইলছ যিবিলাক তথ্য বিচাৰিছে গোটেইবিলাক তথ্য ইয়াত সন্নিৱিষ্ট কৰিব লাগিব। আৰু শেষত নেক্সট ক্লিক কৰিব লাগিব আৰু লাষ্ট ছেভ কৰিব লাগিব। তাৰপিছত আহিল ষ্টুডেণ্ট মেনেজমেণ্ট। ইয়াত ক্লিক কৰাৰ পিছত ষ্টুডেণ্ট লিষ্টিং আহিব। ঠিক তেনেদৰে ষ্টুডেণ্টৰ নামবিলাক আহিব। ইয়াত যদি কিবা এড কৰিব লগা থাকে তেতিয়াহ'লে এডিটত গৈ এড কৰিব লাগিব। ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন, যদি নতুন ষ্টুডেণ্ট আছে তেতিয়াহ'লে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনত যাব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ ফৰ্ম খোলা খাব। ফৰ্মখনত যিবিলাক তথ্য বিচাৰিছে গোটেইবিলাক ফিল আপ কৰিব লাগিব। আৰু শেষত ছেভ কৰি দিব লাগিব। তাৰপিছত প্ৰমোশ্যন অৰ ৰিপিটাৰ। ইয়াত ক্লিক কৰাৰ পিছত ষ্টুডেণ্টবিলাকৰ আগৰ দৰে লিষ্টখন আহি যাব। ইয়াত চিলেক্ট একশ্যন যি আছে ইয়াত প্ৰমোট দেখিবলৈ গৈছে। প্ৰমোটত ক্লিক কৰাৰ পিছত প্ৰমোট হৈ যাব। অৰ্থাৎ ক্লাছ 2ৰ ষ্টুডেণ্ট 3 বা 3ৰ ষ্টুডেণ্টজন 4লৈকে প্ৰমোট হৈ যাব। ঠিক তেনেদৰে ট্ৰেন্সফাৰ। কোনোবা ষ্টুডেণ্ট যদি অন্য স্কুললৈকে ট্ৰেন্সফাৰ হৈছে সেইটো ইয়াত সন্নিৱিষ্ট কৰিব পাৰিব। তাৰপিছত আহিলে লাৰ্ণিং আউটকাম। ইয়াত ষ্টুডেণ্টবিলাকৰ ছাবজেক্ট যেনে ইংলিছ, মেথামেটিক্স, এছামিছ এইবিলাকৰ লাৰ্ণিং আউটকামবিলাক লিখিব লাগিব। উদাহৰণস্বৰূপে এজন ষ্টুডেণ্টৰ মই দেখাই দিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত
ছাবজেক্ট ছিলেক্ট কৰিব লাগিব, যেনে ইংলিছ ছেভ কৰি দিলোঁ। তাৰপিছত ইংলিছৰ লাৰ্ণিং আউটকামবিলাক আহি গ'ল। এতিয়া টিক মাৰ্ক দিব লাগিব। সেই লাৰ্ণিং আউটকামবিলাক যদি হৈছে তেতিয়াহ'লে টিক মাৰ্ক দিব আৰু শেষত ছেভ কৰি দিব। ঠিক তেনেদৰে ইংলিছৰ হৈ গ'ল। এইবাৰ মেথামেটিক্স, আকৌ ছাবজেক্ট ছিলেক্ট কৰিব লাগিব মেথামেটিক্স। তাৰপিছত মেথামেটিক্সৰ লাৰ্ণিং আউটকামবিলাক এনেদৰে আহি যাব। ইয়াতো ঠিক তেনেদৰে ছিলেক্ট কৰিব লাগিব আৰু শেষত ছেভ কৰিব লাগিব। এনেদৰে প্ৰত্যেকটো ছাবজেক্টৰ লাৰ্ণিং আউটকামবিলাক ইয়াত এণ্ট্ৰি কৰিব লাগিব। ইয়াৰ পিছত এটেণ্ডেঞ্চ মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ মেনেজমেণ্ট। এই বিষয়ে মই আগৰ ভিডিঅ'টোত RIIMS এপ্লিকেশ্যনটোত কোৱা হৈছে, কেনেদৰে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ ল'ব, কেনেদৰে ষ্টাফৰ এটেণ্ডেঞ্চ ল'ব। সেই এটেণ্ডেঞ্চবিলাক লোৱাৰ পিছত ইয়াত এনেদৰে দেখিবলৈ পাব। যদি এবচেণ্ট থাকে তেতিয়াহ'লে এবচেণ্ট লিখা আহিব। তেনেদৰে ষ্টুডেণ্টছ এটেণ্ডেঞ্চৰ একেই প্ৰচেছ। ইয়াৰ পিছত আহিল ইভেণ্টছ এণ্ড কেম্পছ। ইভেণ্টছত ক্লিক কৰাৰ পিছত কিবা যদি ইভেণ্টছ আছে তেতিয়াহ'লে ইয়াত এড কৰিব লাগিব। এড ইভেণ্ট তাত ক্লিক কৰাৰ পিছত ইভেণ্ট টাইটেল, ইভেণ্ট টাইপ, কিবা যদি ফাইল আপলোড কৰিব লগা আছে আপলোড কৰি শেষত ছেভ কৰি দিব লাগিব। ঠিক তেনেদৰে কেম্পছ, ইয়াত ক্লিক কৰাৰ পিছত এনেদৰে দেখিবলৈ পাব। যদি কিবা কেম্প পাতিছিল বা কেম্পত আছিল তেতিয়াহ'লে এনেদৰে লিখিব লাগিব। চিলেক্ট ষ্টাফ নেম, কেম্প টাইপ, ডেট লিখিব লাগিব, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে, ৰিজন লিখিব লাগিব আৰু শেষত ছেভ কৰি দিব। তাৰপিছত আহিল ৰিপৰ্টছ। ইয়াত সকলোবিলাক তথ্য পাব। টিচাৰ এণ্ড ষ্টাফ ৰিপৰ্ট, ইয়াত ক্লিক কৰাৰ পিছত সকলোবিলাক ৰিপৰ্ট পাব। টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ ডেইলি ৰিপৰ্ট, ইয়াত ডেইলি ৰিপৰ্টটো পাব। টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ মান্থলি ৰিপৰ্ট, ইয়াত গোটেই মাহটোৰ ৰিপৰ্ট পাব। টিচাৰ এণ্ড ষ্টাফ লিভ ৰিপৰ্ট, ইয়াত লিভ ৰিপৰ্ট পাব। ষ্টুডেণ্টছ ৰিপৰ্ট, ষ্টুডেণ্টৰ ৰিপৰ্ট পাব। ষ্টুডেণ্টছ এটেণ্ডেঞ্চ ডেইলি ৰিপৰ্ট, তাৰপিছত ষ্টুডেণ্টছ এটেণ্ডেঞ্চ মান্থলি ৰিপৰ্ট, সকলোবিলাক তথ্য ইয়াত দেখিবলৈ পাব। যেনে টিচাৰ এণ্ড ষ্টাফ ৰিপৰ্ট, ইয়াত যদি ক্লিক কৰা হয় এনেদৰে ৰিপৰ্টটো পাই যাব। ষ্টাফ এটেণ্ডেঞ্চ মান্থলি ৰিপৰ্ট ক্লিক কৰাৰ পিছত এনেদৰে মান্থলি ৰিপৰ্টটো দেখিবলৈ পাব। গতিকে থুলমূলকৈ এইখিনিয়ে RIIMS ৱেব পৰ্টেলটোত কৰিবলগীয়া কাম। ধন্যবাদ।